হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি আপোনালোকে জানে আজি মহাশিৱৰাত্ৰি পূজা, গতিকে আমিও সৰুকৈ মহাশিৱৰাত্ৰি পূজা কৰিছোঁ ঘৰত। বৰ্তমান কাম চলি আছে, হোৱা নাই। আৰু আপোনালোকক মই দেখুৱাই আছোঁ কৰবী, তাইক মাতিছোঁ কাম কৰিবলৈ, অলপ সহায় হ'ব। আমাৰ মা, মই, ভণ্টি আৰু অকলে কৰিব নোৱাৰোঁ। এই চাওক, লাগি দি আছোঁ অলপ চলপ, ভাগৰ লাগিছে। এফালে মা আমাৰ কৰি আছে লাহে লাহে খৰি। আজি শিৱৰাত্ৰি উপলক্ষে যিহেতু চবে ঘৰতে পূজা পাতিছে, আমিও পাতিছোঁ আৰু চাই থাকিব মোৰ ভ্লগটো। আৰু মই আজি মোৰ স্পেচিয়েল বস্তুটো আপোনাক দেখুৱাই আছোঁ বুলি, আজি শিৱ বাবাক দিবলৈ মই পায়স বনাইছোঁ। মই দেখুৱাই আছোঁ আপোনাক। মই পায়স বনাই ৰেডি কৰি থৈ দিলোঁ। শিৱ বাবাক দিব লাগে, তাৰো পূজা লাগিছে, নাচি আছে তিটো। আৰু আগলৈ দেখুৱাই আছোঁ আপোনালোকক।